আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি অনুশীলনী 1 পাৰ্ট 2 2 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আমি এতিয়া পুনতে যাম অনুশীলনীলৈ। অনুশীলনীলৈ যোৱাৰ পাছত কি কৰোঁ, আগত যিহেতু পাৰ্ট 1ত মই দেখুৱাই দিছিলোঁ, হ'লেও মানে তোমালোকৰ সুবিধা হোৱাকৈ আকৌ ৰোমান সংখ্যাৰ বিষয়ে যিহেতু পঢ়ি আছিলোঁ, ৰোমান সংখ্যাৰ প্ৰতীককেইটা আমি লিখি লওঁ। 1ৰ কাৰণে আছিলে I, 5ৰ কাৰণে আছিলে V, 10ৰ কাৰণে আছিলে X, 50ৰ কাৰণে আছিলে L, 100ৰ কাৰণে আছিলে C, 500ৰ কাৰণে আছিলে D আৰু 1000ৰ কাৰণে আছিলে M। এই 7টা প্ৰতীক ব্যৱহাৰ কৰি আমি পাৰ্ট 1ত 1 নম্বৰকেইটা সমাধান কৰিছিলোঁ। আজি আমি এইকেইটা ব্যৱহাৰ কৰি আকৌ 2 নম্বৰটো সমাধান কৰিবলৈ চেষ্টা কৰিম। 2 নম্বৰত এতিয়া কি দিয়া আছে আমি চাওঁ। 2 নম্বৰত দিয়া আছে তলৰ ৰোমান সংখ্যাবোৰ হিন্দু আৰবীয় পদ্ধতিত লিখিব দিছে। আগৰটোত আছিলে কি ৰোমান সংখ্যাত লিখিব দিছিলে, হিন্দু আৰবীয় পদ্ধতিত দিয়া আছিলে। এইবাৰ তাৰ ওলোটা হয়। আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰত দিয়া আছে X, L, I তিনিটা দিয়া আছে। এতিয়া আগৰটোৰ নিচিনাকৈ পাৰ্ট 1ৰ 1 নম্বৰৰ নিচিনাকৈ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম, যিটো তোমালোকৰ অলপ বুজি পোৱাত সুবিধা হ'ব। ইয়াৰ কাৰণে আমি কি কৰি ল'ম, ইয়াৰ মানকেইটা বহাই ল'ম। মানে কি ৰোমান সংখ্যাত ইয়াৰ মানবিলাক যিমান দিয়া আছে সেনেকৈ আমি বহাই ল'ম। এতিয়া চোৱা, ইয়াতে L মানে কি আছিলে 50 আৰু Xটো কি 10। যিহেতু ডাঙৰটোৰ আগত কি আছে সৰুটো আছে, তেতিয়াহ'লে কি হয় বুলি কৈছিলোঁ মই আগৰ ভিডিঅ'ত, বিয়োগ হয় বুলি কৈছিলোঁ। 50ৰ পৰা কি হ'ব এতিয়া 10টো বিয়োগ হ'ব। তাৰপাছত ইফালে যোগ থাকিলে I তিনিটা আছে মানে কি 1 তিনিটা প্লাছ হ'ব। যিহেতু এইকেইটা সৰু হয়, ডাঙৰৰ পিছত যদি সৰু থাকে বুলি কৈছিলোঁ, তাত কি হয় বুলি কৈছিলোঁ প্লাছ হয় বা যোগ হয় বুলি কৈছিলোঁ। এতিয়া আমি কি মানটো আগতে উলিয়াই লওঁ। এইখিনি নকৰিলেও হয়, কিন্তু তোমালোকৰ বুজি পোৱাৰ সুবিধাৰ কাৰণে মই এইখিনি কৈ দিছোঁ। এতিয়া 50ৰ পৰা 10 গ'লে থাকিলে 40 আৰু 1 তিনিটা যোগ কৰিলে একেবাৰতে কৰি দিছোঁ 3 হয়। এতিয়া হৈ গ'ল কিমান 43 বা 43। এইটো হ'ল আমাৰ হিন্দু আৰবীয় পদ্ধতি। ঠিক একেদৰে আমি বি নম্বৰটো সমাধান কৰিবলৈ চেষ্টা কৰিম। বি নম্বৰ দিয়া আছে L, X, I, X। ইয়াৰো আগৰটোৰ নিচিনাকৈ আমি মানবিলাক লিখিব চেষ্টা কৰিম। ইয়াত যিহেতু Lৰ পিছতে দিয়া আছে X, মানে কি ডাঙৰটোৰ পিছত সৰুটো দিয়া আছে, তেতিয়াহ'লে ইয়াত বিয়োগ নহয়। ইয়াতে Lৰ মান হ'ল 50, ডাঙৰটোৰ পিছত যদি সৰু দিয়া থাকে সদায় যোগ হৈ যায়। এতিয়া থাকিলে কিমান 10। কিন্তু আমি তাৰ আগত আকৌ এইটো চাব লাগিব, এইটো যোগ হয় নে বিয়োগ হয়। কাৰণ Xটো কি হয় ডাঙৰ হয়, তাৰ আগত কি দিয়া আছে I দিয়া আছে। মানে কি হ'ব ডাঙৰটোৰ মানটোৰ পৰা কি কৰিব লাগিব সৰুটো বিয়োগ কৰি দিব লাগিব। I মানে হ'ল 1 আৰু X মানে হ'ল 10। এতিয়া আমি এইখিনি কৰি লওঁ আগতে। ব্ৰেকেটৰ ভিতৰত থকাখিনি আগতে কৰি লওঁ, তাৰপিছত আমি একেলগে প্লাছ কৰি দিম। 10ৰ পৰা 1 গ'লে থাকিলে 9। এতিয়া গোটেইখিনি কৰিলে হ'ল 50, 10, 60, 60, 9 হ'ল 69। এইটো হ'ল 2 নম্বৰটো। 2 নম্বৰ মানে হ'ল বি নম্বৰ। ঠিক একেদৰে আমি কৰিম এবাৰ চি নম্বৰটো। চি নম্বৰ দিয়া আছে C, X, 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 V। এতিয়া আমি দেখিলে গম পাওঁ, যিহেতু ওপৰত লিখি থৈ দিয়া আছে, ইয়াৰ পৰা কি হয় ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰুলৈ গৈ আছে, তেতিয়াহ'লে ইয়াত কি বিয়োগৰ কথা আহি নপৰে। ইয়াতে কি হ'ব ডাইৰেক্ট যোগ হৈ যাই থাকিব। চিৰ মান আছিলে কিমান 100 যোগ Xৰ মান আছিলে 10। যিহেতু X তিনিটা আছে সেইকাৰণে কি হ'ব 10 তিনিবাৰ যোগ হ'ব, আৰু তাৰপিছত ভিৰ মান আছিলে 5। এইকেইটা এতিয়া যোগ কৰি দিলে হ'ল 100, 110, 120, 130, 135। এইটো হৈ গ'ল চি নম্বৰ। তাৰপিছত আহিলে এবাৰ আহিলে ডি নম্বৰ। ডি নম্বৰত দিয়া আছে C,
x i i ইয়াতো যদি আমি চাওঁ তেতিয়াহ'লে কি হৈ আছে ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈ গৈ আছে তেতিয়াহ'লে ইয়াতো যোগ হ'ব মানবিলাক মানকেইটা ওপৰত চাই চাই অলপ বহাই দিয়া আৰু তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা যোগ 10 যোগ 1 যোগ 1 এতিয়া গোটেইকেইটা যোগ কৰি দিলে হ'ল 100 লগত 50 যোগ কৰিলে 150 তাৰ লগত 10 যোগ কৰিলোঁ 160 আৰু ইফালে থাকিলে 1 1 2 162 হৈ গ'ল এইটো উত্তৰ এবাৰ আহিলে ই নম্বৰ দিয়া আছে CXC এতিয়া চোৱা ইয়াতে প্ৰথমতে আমি কি চাই ল'ম যেহেতু ওপৰত লিখি থৈ দিয়া আছে আৰু তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা এফালৰ পৰা গৈ আছে নে নাই সৰু ডাঙৰৰ পৰা সৰুলৈ গৈ আছে যদি তেতিয়াহ'লে যোগ কৰি যাবা যদি কিন্তু কি হয় ডাঙৰটোৰ আগত সৰু থাকে তেতিয়াহ'লে তাৰ পৰা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা এতিয়া চোৱা ইয়াতে কি দিয়া আছে প্ৰথমটো ঠিকে দিয়া আছে 100 দিয়া আছে তাৰপিছত কি হ'ব যোগ দিলোঁ বাৰু দিলেও কি হ'ব পিছৰটো আমি চাই লওঁ পিছৰটোত কি দিয়া আছে যেটো লাষ্টত দিয়া আছে লাষ্টটোতকৈ আগতটো কি হয় সৰু হয় তেতিয়াহ'লে কি হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব বিয়োগ 10 তেতিয়াহ'লে কিমান থাকিলে এতিয়া পেকেটৰ ভিতৰৰ কামখিনি আগতে কৰি লওঁ তোমালোকে বুজি পোৱাৰ সুবিধাৰ কাৰণে 190 এইটো হৈ গ'ল ই নম্বৰৰ উত্তৰ এবাৰ আহিলে F নম্বৰত দিয়া আছে CXXII এইটোত আমি যদি লক্ষ্য কৰোঁ কি হৈ আছে ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰুলৈ গৈ আছে তেতিয়াহ'লে মানকেইটা যোগ কৰিব লাগিব 100 যোগ 100 যোগ 10 যোগ 10 যোগ 1 যোগ 1 গোটেইকেইটা এতিয়া যোগ কৰা 100 100 200 210 220 222 এইটো হৈ গ'ল F নম্বৰৰ উত্তৰ জি নম্বৰত দেখা আছে CCL X 3টা I 2টা ইয়াৰ মানকেইটা আমি বহাই যাওঁ 100 যোগ 100 যোগ 50 যোগ 10 তিনিটা যোগ হ'ব যোগ 10 যোগ 10 তাৰপিছত থাকিলে 1 2টা এটা যোগ কৰি দিওঁ আমি 100 200 250 260 270 280 282 282 হৈ গ'ল উত্তৰ H নম্বৰত দিয়া আছে DXI 3টা আগৰ নিচিনাকৈ কৰিম আমি ডিৰ মান হৈছে দেখিলে গম পাওঁ যে ডাঙৰৰ পৰা সৰুলৈ গৈ আছে তেতিয়াহ'লে ডিৰ মান আছিলে 500 যোগ 10 যোগ 1 হ'ল 3টা এতিয়া যোগ কৰি দিয়া 510 513 এইটো হৈ গ'ল হিন্দু আৰবীয় পদ্ধতি ই নম্বৰৰ প্ৰশ্নত দিয়া আছে ডি এটা দিয়া আছে চি দুটা দিয়া আছে এল এটা দিয়া আছে এক্স এটা দিয়া আছে আৰু আই দুটা দিয়া আছে যেহেতু ডাঙৰৰ পৰা সৰুলৈ সজোৱা আছে তেতিয়াহ'লে আমি কি একাধিক্ৰমে যোগ কৰি গ'লে হ'ল ডিৰ মান হ'ল 500 যোগ 100 যোগ 100 যোগ 50 যোগ 10 যোগ 1 যোগ 1 এটা গোটেইকেইটা আমি যোগ কৰি দিওঁ 500 600 700 750 760 762
162 এইটো হৈ গ'ল আই নম্বৰৰ উত্তৰ ঠিক একেদৰে এবাৰ যে নম্বৰত আছে ভিৰ ওপৰত মাত্ৰা দিয়া আছে তাৰপিছত দিয়া আছে চি তাৰপিছত ডি দিয়া আছে মাত্ৰাটোৱে কি বুজায় যিটো সংখ্যাৰ ওপৰত মাত্ৰা দিয়া আছে সেই সংখ্যাটোৰ লগত 1000 পূৰণ বুজায় ইয়াত যেহেতু ভিৰ ওপৰত মাত্ৰা দিয়া আছে ভিৰ মান হ'ল 5 তাৰ লগত হ'ব কিমান পূৰণ হ'ব বুলি কৈছো 1000 এটা পূৰণ কৰি দিয়া তাৰপিছত থাকিলে যোগ চিন তাৰপিছৰটো লিখাৰ আগত আমি চাম যে কি মানে কি একেবাৰে লাষ্টৰটোত কি দি আছে ডি ডাঙৰ হয় চিটকে ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব বিয়োগ হ'ব ডাঙৰৰ মানটোৰ পৰা সৰু মানটো বিয়োগ হ'ব এই দুটা পূৰণ কৰোঁতে হ'ল 5000 তাৰপিছত বিয়োগ কৰোঁতে হ'ল 400 এতিয়া যোগ কৰি দিয়া হ'ল 5400 এইটো হৈ গ'ল উত্তৰ এবাৰ আহিলে 3 নম্বৰত দিয়া আছে আমাৰ তলৰ কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ উলিওৱা ইয়াত কি দিয়া আছে ৰোমান সংখ্যাত দিয়া আছে ৰোমান সংখ্যাত দিয়া থাকিলে কি আমি শুদ্ধ নে অশুদ্ধ উলিয়াব লাগে তেতিয়াহ'লে কি কৰিম কিন্তু তোমালোকে পৰীক্ষাত ডাইৰেক্ট শুদ্ধ অশুদ্ধ লিখিলে হ'ল কিন্তু বুজি পোৱাৰ সুবিধাৰ কাৰণে যাতে তোমালোকৰ ধাৰণাটো সঠিক হয় তাৰ কাৰণে মই কি কৰিছোঁ আগৰ বুজোৱাৰ নিচিনাকৈ বুজাই দিব চেষ্টা কৰিছোঁ এতিয়া ইয়াত দিয়া মতে আমি মানকেইটা বহাই লওঁ তেতিয়াহ'লে গম পাম আমি শুদ্ধ নে অশুদ্ধ ভিৰ মান হৈছে কি একে দিয়া আছে যিহেতু তেতিয়াহ'লে কি হ'ব 5 + 5 + 5 ইয়াৰ মানটো কি হয় এনে এইখিনি তোমালোকে পৰীক্ষাত কৰিব নালাগে শুদ্ধ অশুদ্ধ লিখিলে হ'ল কিন্তু এতিয়া বুজি পোৱাৰ সুবিধাৰ কাৰণে মই এইখিনি দেখুৱাই দিছোঁ এতিয়া চোৱা এই তিনিটা যদি যোগ কৰোঁ আমি কিমান পাওঁ 15 পাওঁ কিন্তু 15টো আমি এনেকুৱাকৈও লিখিব পাৰোঁ V5 মানে কি আগত কৈছিলোঁ যদিও মানে কি প্ৰতীক তিনিটা ব্যৱহাৰ কৰিব পাৰি বুলি কিন্তু কেতিয়াবা কি হয় তিনিটা ব্যৱহাৰ নকৰিলেও হয় তিনিটা ব্যৱহাৰ নকৰাকৈ কিছুমান সংখ্যা আমি লিখিব পাৰোঁ এতিয়া চোৱা 15টো লিখিব লাগিলে আমি কি কৰিব পাৰোঁ 10 + 5 এটোত কৰি কি হয় এটো ছুটি হয় তেতিয়াহ'লে এইটোহে হ'ব তেতিয়াহ'লে শুদ্ধটো আমাৰ কি হয় এনে xv হয় এইটো কি নহয় আমাৰ শুদ্ধ বুলি ধৰা নহয় কাৰণ যিমান পাৰি আমি ছুটিকে লিখিব লাগে কাৰণ এইটো কি হৈছে দীঘল হৈছে এইটো কি হয় তাত কৰি আমি ছুটিকে লিখিব পাৰোঁ তেতিয়াহ'লে কি হ'ব এইটোহে হ'ব তেতিয়াহ'লে 1 নম্বৰৰ উত্তৰটো তোমালোকৰ কি হ'ব এ নম্বৰটো অশুদ্ধ এইখিনি তোমালোকে কৰিব নালাগে কিন্তু মই বুজি পোৱাৰ সুবিধাৰ কাৰণে কৰি দিছোঁ পৰীক্ষাত কি লিখিবা এইটো অশুদ্ধ লিখিবা ঠিক একেদৰে আমি সদায় পৰীক্ষা কৰি চাই ল'ম তেতিয়াহ'লে বস্তুটো ভালকৈ বুজি পোৱা যায় 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমি শুদ্ধ দিয়া আছে নে অশুদ্ধ দিয়া আছে এনেকৈ যদি তোমালোকে পৰীক্ষা কৰি চোৱা তেতিয়াহ'লে কি নিজে শুদ্ধ অশুদ্ধ বাছি ওলাব পাৰিবা ইয়াতো আমি কৰি চাওঁ ইয়াত দিয়া মতে কৰি চাম ফাৰ্ষ্ট 10 + 10 মানে ইয়াৰ মান কি হ'ব 30 তেতিয়াহ'লে হয় 30টো আমি বেলেগ পদ্ধতিৰে আৰু লিখিব নোৱাৰোঁ ইয়াত চোৱা 30টো আৰু বেলেগ পদ্ধতিত দিয়া আছে জানো নাই যদি এইকেইটা ব্যৱহাৰ কৰি কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব দীঘলীয়া হ'ব তেতিয়াহ'লে কি হ'ব এইটো শুদ্ধ পদ্ধতিত দিয়া আছে শুদ্ধ বুলি লিখি থ'লে হয় তোমালোকে এলেন পাতিব নালাগে মই বুজি পোৱাৰ কাৰণে কৰি দিছোঁ এইটো লিখি দিলে হয় তাৰপিছত আহিলে চি নম্বৰ দিয়া আছে চি তিনিটা দিয়া আছে ভি এটা দিয়া আছে আই তিনিটা দিয়া আছে ইয়াৰ মানটো লিখি লওঁ আমি 100 চি তিনিটা দিয়া আছে যিহেতু তেতিয়াহ'লে 100টো 3 বাৰ যোগ তাৰপিছত থাকিলে 5 যোগ 1 তিনিটা এতিয়া আমি চাওঁ এইটো কি দিয়া আছে 100 200 300 305 5 3 8 308 কাৰণ এইটোক আমি বেলেগ পদ্ধতিৰে আৰু উলিয়াব নোৱাৰোঁ ইয়াতকৈ ছুটি কৰি উলিয়াব নোৱাৰোঁ 308টো উলিয়াব লাগিলে তেতিয়াহ'লে এইটো কি আমাৰ আছে উত্তৰটো কি হ'ব শুদ্ধ এতিয়া সাইডৰ ফালে কৰি দিছোঁ ডি নম্বৰটো শুদ্ধ নে অশুদ্ধ আমি পৰীক্ষা কৰি চাওঁ ডি নম্বৰত দিয়া আছে ডি
মানে ডি তিনিটা দিয়ে আছে ডিৰ মানকেইটা আছিলে 500 এইটো বেলেগ হয় দেই যোগ 500 মানটো কি পায় 1500 হয় 1500টো কিন্তু আমি এনেকৈ নিলিখি ইয়াতকৈ চুটিকৈ লিখিব পাৰোঁ কেনেকৈ হয় যদি আমি কি কৰিব পাৰোঁ 1000ৰ লগত 500 যোগ কৰিও কি কৰিব পাৰোঁ আমি 1500 লিখিব পাৰোঁ তেতিয়াহ'লে তাৰ কাৰণে কি লাগিব আমাক এনেকৈ নালাগে তাৰ ঠাইত কি 1000ৰ কাৰণে আছিলে এম আৰু 500ৰ কাৰণে আছিল ডি দুটা প্ৰতীক ব্যৱহাৰ কৰি আমি কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব এইটো অশুদ্ধ দিয়ে আছে উত্তৰটো হ'ব অশুদ্ধ এইটো হৈ গ'ল 2 নম্বৰ আমি পৰীক্ষা কৰি চাব আহিলে ই নম্বৰটো ই নম্বৰত দিয়ে আছে আই এল দেখিলে গম পাওঁ যে এইটো ডাঙৰ হয় এইটো সৰু হয় তেতিয়াহ'লে কি হৈ আছে বিয়োগ হৈ আছে মানে 50ৰ পৰা এক এটা বিয়োগ মানটো হ'ব যায় 49টো আৰু ইয়াতকৈ বেলেগ পদ্ধতিত আমি ইয়াত কৰি চুটি কৰি লিখিব নোৱাৰোঁ তেতিয়াহ'লে এইটো কি হ'ব উত্তৰটো শুদ্ধ এবাৰ আহিলে এফ নম্বৰত দিয়ে আছে ভি আই ইয়াৰ মানটো আমি শুদ্ধ হৈ আছে নে চাই লওঁ ভি মানে হ'ল 5 যোগ 5 যোগ 1 সমান কিমান পাওঁ আমি 11 কিন্তু 11টো আমি এই তিনিটা প্ৰতীক ব্যৱহাৰ নকৰাকৈ দুটাটো কৰিব পাৰোঁ কেনেকৈ যদি আমি 10ৰ লগত 1 যোগ কৰোঁ কাৰণ 10টো যিহেতু ইয়াত দিয়াই আছে ইয়াত দিয়াকেইটাহে ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে কি হ'ব দুটা প্ৰতীক ব্যৱহাৰ কৰিলে হ'ল ইয়াৰ মানটো হ'ব কি এক্স আই তেতিয়াও কি হয় এইটো 11 হয় তেতিয়াহ'লে এইটো কি হৈ আছে অশুদ্ধ দিয়ে আছে উত্তৰটো হ'ব অশুদ্ধ ঠিক একেদৰে আমি জি নম্বৰটোনো শুদ্ধ আছে নে অশুদ্ধ আছে পৰীক্ষা কৰি চাওঁ ডি এক্স ডিৰ মান হ'ল 500 যোগ আকৌ ডিৰ মান হ'ল 500 তাৰপিছত এক্সৰ মান হ'ল 10 মুঠ যোগ কৰাত পালোঁ আমি কিমান 500 1010 কিন্তু 1010টো আমি কি তিনিটা প্ৰতীক ব্যৱহাৰ নকৰাকৈ দুটা ব্যৱহাৰ কৰিব পাওঁ কিমান 1000 যোগ 10 যিহেতু এই দুটা প্ৰতীক ওপৰত দিয়ে আছে তাৰ প্ৰতীকটো কি ব্যৱহাৰ কৰিম আমি তাৰ মানে 1000ৰ কাৰণে ব্যৱহাৰ কৰিম এম আৰু 10ৰ কাৰণে ব্যৱহাৰ কৰিম এক্স মানে এইটো কি দিয়ে আছে অশুদ্ধ দিয়ে আছে তিনিটা প্ৰতীক নালাগে এই সংখ্যাটো লিখিবৰ কাৰণে কেইটা লাগে দুটা প্ৰতীক হ'লে হয় তেতিয়াহ'লে হ'ব এইটো কি হ'ব অশুদ্ধ আমি এনেকৈ শুদ্ধ অশুদ্ধ পৰীক্ষা কৰি উলিয়াব পাৰোঁ তাৰপিছত আহিলে একেবাৰে শেষৰটো এইচ নাম্বাৰটো দিয়ে আছে CIX এইটোনো শুদ্ধ আছে নে অশুদ্ধ আছে আমি পৰীক্ষা কৰি চাওঁ চিৰ মান হ'ল 100 এক্সটোৰ আগত যিহেতু আইটো দিয়ে আছে তেতিয়াহ'লে কি হ'ব এইটো বিয়োগ হ'ব 10ৰ পৰা কিমান বিয়োগ হ'ব 1 মানে হ'ল 100 যোগ ইফালে 9 কাৰণ 109টো আমি ইয়াৰ বাহিৰে আৰু বেলেগকৈ লিখিব নোৱাৰোঁ তেতিয়াহ'লে এইটো কি হ'ব এই তিনিটা ব্যৱহাৰ কৰিয়ে কৰিব লাগিব তেতিয়াহ'লে এইটো হ'ব শুদ্ধ